নমস্কাৰ অসম ইনফো 2.0 সমূহ দৰ্শকক স্বাগতম জনাই দিব লৈছো সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি আছে 22 জুলাই। এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে দিবলৈ ওলাইছো এটি বিগ ব্ৰেকিং নিউজ। ঘোষণা কৰা হ'ল CBSE দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। আজি ঘোষণা কৰা হ'ল CBSE দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। অনলাইন যোগে ঘোষণা কৰা হ'ল ফলাফল। উত্তীৰ্ণ হাৰ 92.71%। কেইবাটাও ৱেবছাইটত ঘোষণা কৰা হ'ল ফলাফল। ৰিজাল্ট CBSE নিকিন CBSE গভৰ্ণমেণ্ট উপলব্ধ CBSE দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল, লগতে ডিজি লকাৰতো উপলব্ধ পৰীক্ষাৰ ফলাফল। ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। অৰুণাচল প্ৰদেশৰ ভয়ংকৰ দুৰ্ঘটনাত নিহত অসমৰ 4 যুৱক। পথৰ পৰা 200 ফুট তলত বাগৰি পৰিল বাহন। অৰুণাচলৰ দুৰ্ঘটনাত নিহত অসমৰ 4 যুৱক। 4 যুৱকে টাউনলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ অন্তৰ্গত চেচা আৰু দিৰাঙৰ মাজত বিভিন্ন ৰাইডিং ক্লাবৰ পৰা অহা অসমৰ 4জন যুৱক যোৱা 19 জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছিল। 22 জুলাইত অৰ্থাৎ আজি অৰুণাচল আৰক্ষীৰ স্থানীয় কৰ্তৃপক্ষৰ লগতে পৰিয়ালৰ সহযোগত তালাচী অভিযান চলাই 4জন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে। কলিভাৱে পাহাৰৰ পৰা তলত বাগৰি পৰিছিল বাহনখন। মূল পথৰ পৰা প্ৰায় 200 ফুট তলত বাগৰি পৰে বাহনখন। 19 জুলাইত নগাঁৱৰ পৰা টাউনলৈ গৈছিল যুৱক কেইজন। ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। কৰিলে অসমৰ 104 গৰাকী বিধায়কৰ ভোট পালে দ্ৰৌপদী মুৰ্মুৱে। অসমৰ NDAৰ সৰ্বমুঠ ভোট আছিল 79টা। অতিৰিক্তভাৱে 25টা ভোট পালে NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে। বিৰোধীৰ কেইবাগৰাকী বিধায়কে দ্ৰৌপদী মুৰ্মুক ভোট দিলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ জনালে অসমৰ জনতাক। এনেকুৱা বিভিন্ন খবৰসমূহ নিতৌ চাবৰ বাবে আমাৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।